আজি চিৰাং জিলাৰ কাজলগাঁও আৰু নিচিমাৰ পৰিষদীয় সমষ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত কথা বতৰা পাতিলোঁ। ধুনীয়া মিটিং হ'ল। বৰষুণৰ মাজতো ইমান মানুহ আহিছে। সকলোৰে মনত এটা বিজেপিক লৈ উৎসাহ হৈছে। মই ভাবোঁ যে এইবাৰ বিজেপিয়ে বিটিআৰৰ নিৰ্বাচনত বহুত ধুনীয়া ৰিজাল্ট কৰিব পাৰিব। আপুনি ভিচিডিচিৰ কথাটো আপুনি এটা বিৰোধিতা কৰি আছে। ভিচিডিচিৰ বিকল্প কি হ'ব? চাওক, ভিচিডিচিৰ বিকল্প হ'ল যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগে। যদি ভিচিডিচিটো ইলেকশ্যন নহয়, আমি কোনোবাই যদি বনাই দিওঁ, তেতিয়াহ'লে এইটো ভিচিডিচিয়ে ৰাইজৰ মতে কাম কৰিব নোৱাৰে। অসমত যেনেকৈ পঞ্চায়তৰ ইলেকশ্যন হয়, তেতিয়া 5 বছৰ মূৰে মূৰে ইলেকশ্যন হ'ব, মানুহে বেয়া কাম কৰিব, ভয় কৰিব। সেইকাৰণে বৰ্তমান যেনেকৈ ভিচিডিচি চলি আছে, এই ব্যৱস্থাটো ঠিক নহয়। ইলেক্টেড হ'লে তেতিয়া ৰাইজৰ কথা শুনিব লাগিব আৰু ৰাইজে সুবিধা পাব। এতিয়া কোন ভিচিডিচি আমাৰ লগতে লিষ্ট নাথাকে, গমেই নাপাওঁ। পিছত শুনো ইয়াত আহিলে যে আমাক ভিচিডিচিয়ে অৰুণোদয় নিদিলে। অৰুণোদয়টো আমাৰ আঁচনি, এতিয়া দিয়া নিদিয়াৰ মালিক ভিচিডিচি কেনেকৈ হ'ব পাৰে? গতিকে এই ব্যৱস্থাটো বিটিআৰত পৰিৱৰ্তন হ'ব লাগে আৰু ইয়ে বিটিআৰত দুৰ্নীতিৰ মূল। এই ব্যৱস্থাটো কাৰণ EM সকলেও নাজানে, MCLএও নাজানে, চিফেও নাজানে। তলত যিমান গণ্ডগোল কৰি থাকে ভিচিডিচিৰ পৰাই হৈ থাকে। মোৰ মতেদি হ'ব লাগে আৰু এই কথাখিনি আমি বিটিআৰত আলোচনা কৰি আছোঁ। আৰু 125তম সংবিধান সংশোধনী আমি ভিচিডিচি ইলেক্টেড হোৱাৰ প্ৰভিজনো আমি ৰাখিছোঁ। ব্যৱস্থাটো যাতে পৰিৱৰ্তন হয়, যেনেকৈ এতিয়া কাউন্সিলৰ ইলেকশ্যন হ'ব, ভিচিডিচিৰো ইলেকশ্যন হ'ব। কালি দেখা গৈছে যে গৌৰৱ গগৈ গুৱাহাটীত তেওঁলোকে যুৱ কাৰ্যকৰ্তাসকলে মিলিত হৈ বিজেপিক তেওঁলোকে নাম লোৱা কৈ তেওঁলোকে গৰু চুৰ আৰু এতিয়া ভোট চুৰ বুলি কৈছে। চাওক, যিমানে বিজেপিক সমালোচনা কৰিব তেওঁলোকক মানুহে বেয়া পাব। কাৰণ 40 লাখ মহিলাই মাহৰ 10 তাৰিখে অৰুণোদয় পায়, বিজেপিক আশীৰ্বাদ দিয়ে। 40 লাখ মহিলাই লাখপতি বাইদেউৰ পুঁজি পাব, বিজেপিক তেওঁলোকে আশীৰ্বাদ দিয়ে। 2 লাখ ল'ৰাই টকা পইচা নিদিয়াকৈ চাকৰি পাইছে, 2 লাখ ল'ৰাই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান পাইছে, 4 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনি পাব। এইবিলাক মানুহৰ আগত গৈ যেতিয়া গৈ বিজেপিৰ এগেইনষ্টত ক'ব, কাৰ ভাল হ'ব কাৰ বেয়া হ'ব? সেইকাৰণে এতিয়াতো যিকোনো শব্দ কৈ কাৰোবাক ছোৱালী চুৰ কওক, কাৰোবাক কৈ দিয়ক, বেয়া বেয়া শব্দ ক'ব পাৰে। কিন্তু অসমৰ ইলেকশ্যনত মানুহে বেয়া শব্দবিলাক ভাল নাপায়। মানুহে বিচাৰে যে এটা গাম্ভীৰ্যতাৰে ইলেকশ্যন খেলক। এতিয়া মই ইয়াতে 40 মিনিট ভাষণ দিলোঁ। এবাৰোতো প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা নাই, কংগ্ৰেছৰো কথা কোৱা নাই। কাৰণ মানুহে আজিকালি পৰিৱৰ্তন হয়, মানুহে ভাল নাপায়। মানুহে ভাবে যে আপুনি কি কৰিব এইটো আমাক কওক। সেইকাৰণে আজিকালি ময়ো আপোনালোকে দেখিব খুব কম সমালোচনা কৰোঁ, একেবাৰে নোৱাৰা কথা হ'লেহে মেনশ্যন কৰোঁ। লুৰিণজ্যোতি গগৈয়ে মোৰ সমষ্টিত ক'ত মিয়া মুছলমান আছে দেখুৱাই দিয়ক। তেওঁ যদি কোনোবা বেলেগ মানুহৰ কথা কৈছে, এইটোত মই তেওঁৰ লগত একমত নহয়। তেওঁ ইনডাইৰেক্টলি এটা বেলেগ ভাৰতীয় মানুহক আক্ৰমণ কৰাৰ কথা কৈ আছে। তেওঁ চিধা চিধি ক'ব লাগে নহয়, তেওঁ কাক উদ্দেশ্য কৰি এই কথাবোৰ কৈ আছে, হয় নহয়? তেওঁ কোনোবা এটা জাতিক উদ্দেশ্য কৰি কৈ আছেতো, সাহস আছে যদি নামটো কৈ দিয়ক। স্যার, গোলাঘাট আৰু এই আপোনাৰ কাৰ্বি আংলং আদি ঠাইত যি আপুনি উচ্ছেদিত কৰিছে, তাতে এই মাটিখিনি আদানী আম্বানীক দিব নেকি? আদানী আম্বানী নহয়, গছপুলি হ'ব। আদানীয়েও আহি গছপুলি ৰুব পাৰে। আৰু যদি গোলাঘাটত বা কাৰ্বি আংলঙত বা অমুক জেগাত আদানী আম্বানীয়ে যদি যায়, দুটা ইণ্ডাষ্ট্ৰী কৰে, এইটোতো কোনো বেয়া কথা নহয়। মইতো মাতাত আছোঁ, কিন্তু মাতিলেও নাহিব, ইমান দূৰ জেগাত ক'ত আহিব? আজি 82 পাৰত আমচুৱে উচ্ছেদিত বিৰোধিতা কৰি ডাঙৰ মিটিং। আমচুৰ মিটিঙত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছোঁ কৰিমেই।
আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশ্যন বেছি হ'ব। আপোনালোকে বাছি বাছি সংখ্যালঘু অধ্যুষিত এলেকাতে সংখ্যালঘু উদ্দেশিত এলেকাত কৰা নাই, মিয়া মুছলমানক কৰি আছোঁ যিখিনিয়ে ফৰেষ্টত জবৰদস্তি সোমাইছে বা VGR PGRত জবৰদস্তি সোমাইছে। আমাৰ মানুহটো নোসোমায়। আমাৰ ক'ৰবাত যদি বড়ো মানুহ আছে, মিচিং মানুহ আছে, তেওঁলোকেতো ফৰেষ্ট পাত্তা পাব যোগ্য, নন ট্ৰাইবেলেতো পাত্তা নাপায়। গতিকে ফৰেষ্টত নন ট্ৰাইবেল মানুহ কেনেকৈ সোমাব পাৰে, আমাৰ মিয়া মুছলমানসকল কেনেকৈ সোমাব পাৰে? তেওঁলোকৰ কাৰণেতো চৰত ইমান মাটি আমি দিয়ে থৈ দিছোঁ। আমিতো চৰৰ মাটিত যোৱা নাই। চৰৰ মাটিততো আমাৰ বড়ো মানুহো যোৱা নাই, মিচিং মানুহো যোৱা নাই, অসমীয়াও যোৱা নাই, বঙালীও যোৱা নাই, বিহাৰীও যোৱা নাই। অসমৰ আধা মাটিটো তেওঁলোকৰ কাৰণে আছে চৰত। গতিকে তেওঁলোকে আকৌ চৰৰ পৰা শিৱসাগৰ যাব খোজে, যোৰহাট যাব খোজে, গোলাঘাট যাব খোজে, কেনেকৈ হ'ব? অসমীয়া মানুহ ক'ত থাকিব? আমচু ৰেজাল্ট কৰ্মে আজি কৈছে যে আপোনালোকে যিটো উচ্ছেদ কৰি আছে, উচ্ছেদৰ কাৰণে আপোনাক আইনৰ কাঠগড়াত থিয় কৰাব। হৈ যাম থিয়, কি অসুবিধা আছে? স্যার বিজেপির কমিটমেন্ট আছিল স্যার কার জৰিয়তে হিন্দু বাংলাদেশী স্যার নাগৰিকত্ব দিয়াটো, কিন্তু আছুৱে এতিয়া স্যার প্ৰটেষ্ট কৰি আছে। চাওক, আছুৱে প্ৰটেষ্টটো কৰিছে, আছুৱে সুপ্ৰিম কোৰ্টত কেছো দিছে। গতিকে সিদ্ধান্তটো সুপ্ৰিম কোৰ্টে ল'ব। গতিকে কোনোবাই আন্দোলন কৰাটো মই বাধা নিদিওঁ, কিন্তু কাখন এখন আইন হয়। আইন বাতিল কৰাৰ অধিকাৰ অকল সুপ্ৰিম কোৰ্টৰ থাকে, অসমৰ মুখ্যমন্ত্ৰীটো নাথাকে। ফখৰুদ্দিন আলী আহমেদৰ কিছু সাংবিধানিক মুৰব্বী পদত নাই উত্তৰ পূৰ্বাঞ্চলৰ ব্যক্তি, গতিকে এইবাৰ উপ নিৰ্বাচন আমি এইবিলাকত ইণ্টাৰেষ্ট মই লোৱা নাই। মোৰ এতিয়া ইণ্টাৰেষ্ট এভিকশ্যনত আছে, অসমীয়া মানুহক যেনে তেনে ৰক্ষা কৰাত আছে। গতিকে মোৰ এতিয়া ইণ্টাৰেষ্টটো অলপ বেলেগ জেগাত আছে। ছাৰ, এটা নেশ্যনেল লেভেলত যিহেতু চৰ্চা হৈ আছে, ৰাহুল গান্ধী বিধিগতভাৱে নিৰ্বাচন আয়োগক অভিযোগ কৰিব লাগিছিল ভোট চুৰি সন্দৰ্ভত, কিন্তু নকৰাৰ কাৰণে ৰাহুল গান্ধী ক্ষমা খোজাৰ কাৰণে কৈছে। আপোনালোকে নিজেই জানে যে আমাৰ অসমত এখন চৰত হওক, বিভিন্ন জেগাত মৰা মানুহৰ নাম দিটো ভোটাৰ লিষ্ট ভৰ্তি হৈ আছে। নিজৰ নাম নাকাটে, বিয়া হোৱা ছোৱালীৰ নামো ভোটাৰ লিষ্টত ৰাখি থৈ দিয়ে। আকৌ 100% তাত ভোটিঙো হয়। গতিকে SIR আহিলে ভোটাৰ তালিকাৰ নাম আৰু আধাৰ এই দুইটা যেতিয়া সংযোজিত হ'ব, তেতিয়া সমস্যাবোৰ নোহোৱা হ'ব। কিন্তু ৰাহুল গান্ধী আকৌ SIRৰ বিৰোধিতা কৰে। গতিকে তেওঁক কি লাগে তেওঁ নিজেও স্পষ্ট নহয়। তেওঁতো ইলেকশ্যন কমিশ্যনক গৈ ক'ব লাগে যে ভোটাৰ তালিকা সংশোধন কৰক, নামৰ লগত আধাৰ নম্বৰটো লগাই দিয়ক, যাতে দুটা মানুহে দুই জেগাত ভোট দিব নোৱাৰে। তেওঁৰ সেইটোত ইণ্টাৰেষ্ট নাই। তেওঁ খালি নিৰ্দিষ্ট মানুহ কিছুমানৰ নাম লৈ তেওঁ দেখুৱাই আছে। আৰু যদি তেনেকুৱাই ভোটাৰ লিষ্ট বেয়া, হিমাচলত তুমি কেনেকৈ জিকিলা, কৰ্ণাটকত তুমি কেনেকৈ জিকিলা, তেলেংগানাত কেনেকৈ জিকিলা, তুমি জিকিলে ভাল। ইমান দিন EVM কৰি চলিলে, এতিয়া EVMৰ গুলিটো নুফুটাৰ কাৰণে এতিয়া নতুন গুলি এটা লৈছে। আৰু হিন্দী মেচৰ দল স্যার BTC ট্রাইবেল বেল্ট এন্ড ব্লকৰ মাটি উচ্ছেদ হ'ব নাই? চাওক, BTCত উচ্ছেদটো ইমান সহজ নহয়, কাৰণ BTCত বহুত মানুহে মাটিৰ পট্টাই পোৱা নাই। প্ৰথমতে খিলঞ্জীয়া মানুহক মাটিটোতো দিব লাগিব 26টা জনগোষ্ঠী। এনেই যদি এভিকশ্যন কৰে তেতিয়াহ'লে আপুনিও এভিকশ্যন হৈ যাব। এতিয়া অসমত আমি কেতিয়া এভিকশ্যন কৰিছোঁ? প্ৰথম বসুন্ধৰা আঁচনি আনি আমাৰ মানুহখিনিক মাটিৰ পট্টাত দি তাৰ পিছতহে উচ্ছেদ। এতিয়া যদি BTAD ডাইৰেক্টলি উচ্ছেদ কৰে তেতিয়াহ'লে দেখোন কোচ, কলিতা, ৰাভা, বড়ো, আমাৰ গোৰ্খা, হিন্দীভাষী, আদিবাসী, বঙালী চবেই এভিকশ্যন হৈ যাব। দোষ কি? কাৰণ মাটি এতিয়ালৈকে তেওঁলোকৰ বিষ্মুটুৱাৰী শেষেই হোৱা নাই। যেতিয়া প্ৰক্ৰিয়াটো শেষ হ'ব, সকলো মানুহে মাটিৰ অধিকাৰ পালে, তেতিয়াহে আপুনি ক'ব পাৰিব যে এইখিনি মানুহক উচ্ছেদ কৰক। গতিকে BTADত প্ৰথম কাম হ'ল মানুহক পাত্তা দিয়া, দ্বিতীয় কাম এভিকশ্যন। অসমত পাত্তা দিয়া কামটো হৈ গ'ল কাৰণে আমি এভিকশ্যনত লাগিছোঁ। গতিকে চব বস্তুৰ ছিকুৱেঞ্চ আছে, প্ৰণালীগতভাৱে আগুৱাই যাব লাগিব। এইটো ইম'শ্যন আৰু আৱেগৰ কাম নহয়। যোৱাকালি স্যাৰ সূত্ৰসন্ত মানে ছাত্ৰ সূত্ৰসন্থাই তেওঁলোকে স্যাৰ 2026ৰ আগত যদি তেওঁলোকক কাউন্সিল বনাই নিদিয়ে তেতিয়াহ'লে তেওঁলোকে বিজেপিক ভোট। মই এটা কথা কৈছোঁ যে কাউন্সিল বনালেও ভোট নিদিয়ে,
কাউন্সিল নবনালেও ভোট নিদিয়ে, মানুহে ভাল পালেও ভোট দিব, ভাত নাপালে ভোট নিদিয়ে। কোনো দল সংগঠনৰ কথাত কোনেও কাকো ভোট নিদিয়ে। ভোটটো ব্যক্তিগত। মাকৰ ভোট বেলেগ, বাপেকৰ ভোট বেলেগ, ল'ৰাৰ ভোট বেলেগ, বোৱাৰীৰ ভোট বেলেগ। কিন্তু সূত্ৰধাৰ সমাজখন পিছপৰা, কাউন্সিল লাগে, তাত মই সমৰ্থন কৰোঁ। কিন্তু এইটোৰ লগত ভোটৰ কোনো সম্পৰ্ক নাই। যিজন ল'ৰাই কৈ আছে ভোট নিদিয়ে, তেওঁৰ মাকে গৈ ভোট দি দিব, তেওঁ কেনেকৈ গম পাব? সেইকাৰণে ভোটটো ব্যক্তিগত বিষয়। মই নিজেও নাজানো মোৰ ল'ৰা ছোৱালী একেলগে গাড়ীত যাব, কাক ভোট দিছে ধৰিব নোৱাৰে, আৰু বাহিৰত ওলাই আহি চবকে ক'ব যে তোমাকে ভোট দিলোঁ বুলি। সেইকাৰণে ভোটৰ কথা কোনেও কাকো দায়িত্ব ল'ব নোৱাৰে। যিবিলাক দল সংগঠনে কয় আমি ভোট নিদিওঁ, আমি কৰোঁ, তেনেকৈ নহয়। তাৰ এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে যে সূত্ৰধৰ শান্তদাই চাকৰিৰ নামত ধন লৈছে। সেইবিলাক মই নাচাওঁ, মোৰ এইটো কাম নহয়। চলো চলো।